নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব। আদিৰ দেউতাক আজি আদিৰ ওচৰলৈ আহিব আৰু আদিৰ ওচৰলৈ আহি আদি তোৰ বাবে মই ছোৱালী চাইছোঁ, গতিকে তই বিয়া পাতিব লাগিব, তই গাৰ্গী বৰুৱাক বিয়া পাতিব লাগিব বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদি আচৰিত হৈ পৰিব আৰু আদিয়ে মই গাৰ্গী বৰুৱাক বিয়া পাতিব নোৱাৰোঁ, মই তাইক বিয়া পাতিলে মোৰ জীৱনটো ধ্বংস হৈ যাব বুলি আদিয়ে দেউতাকৰ আগত ক'ব। আৰু এতিয়া দেউতাকে তই কিয় গাৰ্গী বৰুৱাক বিয়া পাতিব নোৱাৰা, মই সেইটো ভালদৰে বুজি পাইছোঁ, তই সেই অদিতিৰ বাবে তই গাৰ্গী বৰুৱাক বিয়া পাতিব নোৱাৰা, গতিকে তই অদিতিকো বিয়া কৰাব নোৱাৰা বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে দেউতাকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডে অধীৰে মন্দিৰাক দেউতাই কিন্তু এইটো কাম একেবাৰে ভাল কৰা নাই, কিয় বাৰু আদিক জোৰ কৰিব লাগে বিয়া পাতিবলৈ বুলি মন্দিৰাৰ আগত ক'ব। আৰু এতিয়া মন্দিৰাই মাক বাপকে ল'ৰা ছোৱালীৰ বেয়া চিন্তা নকৰে, দেউতাই ভাল সিদ্ধান্তই লৈছে, গতিকে আদিয়ে সেই কথা মানি ল'লেই হ'ল বুলি অধীৰৰ আগত ক'ব। এতিয়া বাৰু অধীৰে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।